হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ এই AD বেচিক নলেজ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ যে ইউটিউবত কেনেকৈ টকা ইনকাম কৰিব পাৰিব। আপোনালোকৰ মাজত মই 10টা অতি সহজ পদ্ধতি লৈ আহিছোঁ, যাৰ দ্বাৰা আপোনালোকে ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰিব। আপোনালোক সকলোৱে জানে যে ইউটিউবত ভিডিঅ' বনাই টকা ইনকাম কৰিব পাৰি, কিন্তু আমাৰ বেছিভাগে ভাবে যে ইউটিউবত ভিডিঅ' বনাব লাগিলে আমাৰ প্ৰথমতে বহুতখিনি টকাৰ প্ৰয়োজন হয়। যেনেকৈ ভাল কেমেৰা এটা কিনিব লাগিলে আমাৰ বহুত টকাৰ প্ৰয়োজন হয়, কিন্তু তেনেকুৱা একো বেছি খৰচ নোহোৱাকৈ কেনেকৈ ভিডিঅ' বনাব পাৰি, আজি তাৰেই মই কেইটামান 10টা সহজ পদ্ধতি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ এণ্ড্ৰইড মোবাইলেৰে ভিডিঅ' বনাই ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰিব। আৰু কেনেকৈ আপোনালোকে ভিডিঅ'সমূহ বনাব তাৰেই আজি মই 10টা অতি সহজ উপায় আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। যদি আপোনালোকে ইউটিউবৰ পৰা টকা ইনকাম কৰিব বিচাৰিছে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো কোনো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদি এতিয়ালৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো ক্লিক কৰক। এতিয়া আহক ইউটিউবত ভিডিঅ' বনোৱাৰ যি 10টা উপায়, সেই 10টা উপায়নো কি জানো আহক। প্ৰথম উপায়টো হৈছে এডুকেশ্যনেল ভিডিঅ'। ইয়াক কেনেকৈ বনাব পাৰি আৰু কি কি কৰিব লাগিব, সকলো কথা মই আজি এই ভিডিঅ'টোত কৈ আছোঁ। আপোনালোক সকলোৱে জানে যে আছাম পুলিচ, ৰেলৱে, SSC আদি সকলো ধৰণৰ পৰীক্ষাত যিবোৰ কুৱেশ্যন আহে, সেই কুৱেশ্যন পেপাৰসমূহ গুগলৰ পৰা ডাউনলোড কৰি জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, ইণ্ডিয়ান হিষ্টৰী, ৰিজনিং কুৱেশ্যনছ আদি সকলোবোৰ ভাগ ভাগকৈ ইউটিউবত ভিডিঅ' বনাই আপলোড কৰিব পাৰে। এতিয়া 2 নম্বৰ পদ্ধতি হৈছে আৰ্ট ভিডিঅ'। আপোনালোকে যিকোনো মহান ব্যক্তি বা ফটো আৰ্ট কৰি আপোনালোকৰ নিজৰ মোবাইলেৰে ভিডিঅ' বনাই ইউটিউবত আপলোড কৰিব পাৰি। অন্যথা বা আপোনালোকে কেনেকৈ আৰ্ট কৰিব লাগে, কি কি কৰিলে আৰ্ট কৰিব পাৰি, সেই সকলো কথা আপোনালোকে নিজৰ মোবাইলেৰে ভিডিঅ' বনাই ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰিব। এতিয়া 3 নম্বৰ পদ্ধতি হৈছে বেম্বো এণ্ড পেপাৰ মেকিং ৰুম ডেক'ৰেশ্যন ভিডিঅ'। অৰ্থাৎ আপোনালোকে যদি বাঁহেৰে বা কাগজেৰে ৰুমত সজোৱা বস্তু বনাব জানে, তেতিয়াহ'লে তেনেকুৱা ভিডিঅ' বনাই আপোনালোকে ইউটিউবত দিব পাৰে। আপোনালোকে কাগজ বা বাঁহেৰে সৰু সৰু সজোৱা ঘৰ বা বাঁহেৰে জাতীয় পতাকা বা আমাৰ কাগজৰে ফুল, বিভিন্ন ধৰণৰ ফুল সজাই থবৰ বাবে কেনেকৈ বনাব পাৰি, সেইবোৰ তেনেকুৱা ভিডিঅ' বনাই ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰে। 4 নম্বৰ পদ্ধতিটো হৈছে ফেয়াৰী টেলছ ভিডিঅ', অৰ্থাৎ সাধুকথাৰ ভিডিঅ'। আপোনালোকে কাৰ্টুন বা পুতলাৰে সাধুকথাৰ ভিডিঅ' বনাই ইউটিউবত আপলোড কৰি ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰে। যদি আপোনালোকে পুতলাৰে সাধুকথাৰ ভিডিঅ' বনাব নাজানে, তেতিয়াহ'লে ইউটিউবত গৈ চাব পাৰে যে পুতলাৰ সাধুকথাৰ ভিডিঅ' কেনেকৈ বনায়। ঘৰতে থাকি আপোনালোকে নিজৰ মোবাইলতে এনেকুৱা ভিডিঅ' বনাই ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰে। এতিয়া 5 নম্বৰ উপায়টো হৈছে ফানি ভিডিঅ' মেক বাই কাৰ্টুন, অৰ্থাৎ পুতলাৰ ফানি ভিডিঅ' বনায়ো আপোনালোকে ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰে। আপোনালোকে এনেকুৱা ভিডিঅ' ইউটিউবত বহুতো দেখা পোৱা, যেনে CS Beast Vines চেনেলটোৰ যিবিলাক ভিডিঅ', সেই ভিডিঅ'সমূহৰ পৰা CS Beast Vines চেনেলটোৱে বহুতখিনি টকা ইউটিউবৰ পৰা ইনকাম কৰি আছে। ঠিক তেনেকৈ আপোনালোকেও এনেকুৱা ভিডিঅ' বনাই ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰে। 6 নম্বৰ উপায়টো হৈছে মটিভেশ্যনেল ভিডিঅ'। আপোনালোকে মটিভেশ্যনেল ভিডিঅ' বনায়ো ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰে, কিন্তু মটিভেশ্যনেল ভিডিঅ' কেনেকৈ বনাব? আপোনালোকে আপোনালোকৰ যিখিনি জ্ঞান, সেই জ্ঞানখিনি আপোনালোকে ভিডিঅ'ৰ যোগেদি সেই জ্ঞানখিনি সকলোকে বিলাব পাৰে। ইয়াৰ দ্বাৰা বহুতো মানুহ উপকৃত হোৱাৰ লগতে আপোনালোকেও ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰিব। আমি প্ৰত্যেকে দীপক শৰ্মা ছাৰৰ কথা জানো। তেওঁ ইউটিউবত মটিভেশ্যনেল ভিডিঅ' বনাই আনক জ্ঞান দিয়াৰ উপৰিও তেওঁ ইউটিউবৰ পৰা বহুতখিনি টকা ইনকাম কৰি আছে। আপোনালোকেও এনেকুৱা মটিভেশ্যনেল ভিডিঅ' বনাই ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰিব। 7 নম্বৰ উপায়টো হৈছে টেকনিকেল ভিডিঅ'। আপোনালোকে টেকনিকেল ভিডিঅ' কেনেকৈ বনাই, কি কৰিব লাগে, সকলো কথা মই আজি কৈ আছোঁ, চাই থাকক। টেকনিকেল ভিডিঅ' বনাবলৈ হ'লে আপোনালোকে যি টেকনিকেল কথা জানে, যেনে ধৰক ইউটিউব একাউণ্ট কেনেকৈ খোলে, বা ইউটিউব একাউণ্ট এটা কেনেকৈ গ্ৰ' কৰিব পাৰি, বা কেনেকৈ একাউণ্ট হেক কৰিব পাৰি, তেনেকুৱা বিভিন্ন ধৰণৰ টেকনিকেল ভিডিঅ' বনাই ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰে। আপোনালোকে বহুতেই জানে যে মনোজ দে ছাৰ আৰু টেকনিকেল গুৰুজীৰ যি 2টা চেনেল, সিহঁতে
টেকনিকেল ভিডিঅ' বনাই ইউটিউবৰ পৰা বহুতখিনি টকা ইনকাম কৰি আছে আৰু এনেকৈ বহুতকেইটা ইউটিউবাৰে টেকনিকেল ভিডিঅ' বনাই ইউটিউবৰ পৰা বহুতখিনি টকা ইনকাম কৰি আছে। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকেও টেকনিকেল ভিডিঅ' বনাই ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰে। 8 নম্বৰ উপায়টো হৈছে অনলাইন গেমিং। আপোনালোকে অনলাইন গেম যেনে ধৰক পাবজি, ফ্ৰী ফায়াৰ আদি এনেকুৱা গেম খেলি ইউটিউবত ভিডিঅ' বনাই আপলোড কৰিব পাৰে আৰু তেনেকৈ আপোনালোকে ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰে। আপোনালোকে যদি চাই তেনেকুৱা বিভিন্ন ধৰণৰ চেনেল আছে আপোনালোকে ইউটিউবত দেখা পাব। এই চেনেলবোৰে ইউটিউবত গেমিং ভিডিঅ' বনাই টকা ইনকাম কৰি আছে। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকেও গেমিং ভিডিঅ' বনাই ইউটিউবত আপলোড কৰি টকা ইনকাম কৰিব পাৰে। 9 নম্বৰ উপায়টো হৈছে টিচিং ভিডিঅ'। যিহেতু এতিয়া লকডাউন চলি আছে গতিকে সকলো ষ্টুডেণ্ট এতিয়া ঘৰতে আছে। যদি আপোনালোকৰ শিকোৱাৰ অভিজ্ঞতা আছে তেতিয়াহ'লে আপোনালোকে অনলাইন পদ্ধতিৰে ভিডিঅ' বনাই ইউটিউবত আপলোড কৰিব পাৰে। যদি আপুনি মেথছ শিকায় তেতিয়াহ'লে মেথছৰ ভিডিঅ' বনাওক, যেনেকৈ ক্লাছ 9, 10, 11, 12 যিবিলাক মেথছৰ কিতাপ আছে সেই কিতাপবিলাকৰ আপোনালোকে ভিডিঅ' বনাই ইউটিউবত আপলোড কৰিব পাৰে। আৰু যদি আপুনি ইংলিছ শিকায় তেতিয়াহ'লে NCERT ইংলিছ কিতাপসমূহৰো ভিডিঅ' বনাব পাৰে আৰু যদি লগতে স্পকেন ইংলিছ আৰু ইংলিছ গ্ৰামাৰৰ ভিডিঅ' বনাইও ইউটিউবত আপলোড কৰি টকা ইনকাম কৰিব পাৰে। 10 নম্বৰ উপায়টো হৈছে কুকিং ভিডিঅ'জ। আপোনালোকে বিভিন্ন ধৰণৰ কেক, বিস্কুট আদি বিভিন্ন ধৰণৰ খোৱা বস্তু যদিহে বনাব জানে তেতিয়াহ'লে আপোনালোকে এনেকৈ ভিডিঅ' বনাই ইউটিউবত আপলোড কৰি টকা ইনকাম কৰিব পাৰে। বহুতো ছোৱালীয়ে এনেকৈ ইউটিউবত কুকিং ভিডিঅ' বনাই টকা ইনকাম কৰি আছে। এনেকৈ আপোনালোকেও ঘৰতে থাকি ভিডিঅ' বনাই ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰিব।